সুপ্ৰভাত আজিৰ দিনটো ৰাখিফললৈ মই প্ৰণামীয়ে পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি ইংৰাজী 6 ডিচেম্বৰ আৰু অসমীয়াৰ 19 আঘোণ বুধবাৰ। আজি কৃষ্ণ নৱমী। আজি শুভ কৰ্ম নাই। দিনৰ 7:35 পৰা 8:15 আজি অমৃত যুগ আছে, অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব। দিনৰ 8:44 পৰা 10:04 কোনো শুভ কৰ্মত হাত নিদিব, কিয়নো এই সময়ত কালবেলা যুগ আছে। আজি কাৰোবাৰ আয়ুৰ ঋতু হ'লে 7 দিনীয়া কান্তা যুগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হ'লে বিপদ দুখ পাব। এতিয়া চাওঁ আহক আজিৰ দিনটোৰ ৰাশিফলসমূহ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আপোনাৰ হিংসা প্ৰবৃত্তি যিমান পাৰে সোনকালে বাদ দিয়ক। বেলেগৰ লগত সুখ দুখৰ ভাগ বতৰা কৰিলে আপোনাৰ স্বভাৱ ভাল হ'ব। আপোনাৰ অতি কাল্পনিক যোজনাসমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। লগতে বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে হাঁহিমুখীয়া আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কমি যাব। যিবোৰ মানুহে দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল তেওঁলোকৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোকৰ বহুখিনি অসুবিধা দূৰ হ'ব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্তলৈ আহিব। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰৰ পাজৰ লোকসমূহ বহুত প্ৰভাৱিত হ'ব। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱন সংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে। আজি আপুনি নিজৰ বৈবাহিক জীৱন অধিক সুখী কৰাৰ সকলো ধৰণৰ সুযোগ লাভ কৰিব। আৰ্থিক ৰূপে সফল হ'বৰ বাবে আটাৰ ৰুটি বনাই লৈ চৰাইক খুৱাওক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাক বিশ্ৰামৰ বহুত প্ৰয়োজন। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে তেওঁলোকৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আজিৰ দিনটো ভাবি চিন্তি চলিব। ঘৰত বহুদিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময়লৈ সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। আপোনাৰ জীৱন সংগী আজি ওচৰ চুবুৰীয়াৰ পৰা শুনা এটা সৰু কথাকে দিলৰ পৰা তাল কৰিব পাৰে, গতিকে সাৱধানে থাকক। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন আৰ্থিক চুক্তিয়ে মূল অৰ্থ আপোনাৰ পিনে লৈ আহিব পাৰে। আপোনাৰ মূল্যৱান সময় অকল পৰিকল্পনা বনাত নষ্ট নকৰিব। যদি পাৰে কামৰ প্ৰতি আগবাঢ়ক। আৰু বিবাদৰ বাবে এক দীঘলীয়া সময়ে আপোনালোকৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে। এই সমস্যাটোক অৱহেলা কৰাটো ঠিক নহ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ফালে চাব গ'লে আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব আৰু কোনো নিৰ্ণয় কৰাৰ আগতে ভাল আৰু বেয়াসমূহ বিশেষ গুৰুত্ব আৰোপ কৰক। ঘৰতে উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। কোনোবা বন্ধু অথবা ওচৰ চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক বিতণ্ডা হ'ব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকলে আপুনি আজি আপোনাৰ ধন ধৰ্মীয় কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যক্তিগত বিষয়সমূহ নিয়ন্ত্ৰণত থাকিব। এনেকুৱা মানুহৰ লগত বন্ধুত্ব কৰক যিবোৰ মানুহে কলাত্মক মনৰ হয় আৰু তেওঁলোকৰ চিন্তাধাৰা আপোনাৰ লগত সাদৃশ্য আছে। শিৰণিৰ শিপা বগা কাপোৰত মেৰিয়াই লৈ নিজৰ কাষত ৰাখিলে স্বাস্থ্য ভালে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক। অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে। আপোনাৰ ব্যক্তিত্বৰ ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বস্তু পাব পাৰে। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ লাভ হোৱা ধন আপোনাৰ আশামতে নহ'ব। আপোনাৰ প্ৰেমাস্পদে আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাতহে গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহুদিনৰ পৰা কৰি আছিল আজি হয়তো স্থগিত হ'ব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে অন্য বাহিৰা গতিবিধিসমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি ঘূৰাই পাব। যিসকল লোকে লোন লৈছিল আজিৰ তাৰিখত তেওঁলোকে সেই অৰ্থ ঘূৰাব নোৱাৰি হয়তো বিপদত পৰিব পাৰে। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হ'ব। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান হ'ব। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব, কিন্তু পইচাক পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনাসমূহত বাধা আহি পৰিব পাৰে। যিমান আপুনি ভাবিছিল আপোনাৰ বন্ধু তাতকৈ অধিক সহায়কাৰী বুলি প্ৰমাণিত হ'ব। লগতে কষ্ট কৰা ফল এদিন নিশ্চয় পাব।
আজি মানুহে আপোনাৰ বহুত প্ৰশংসা কৰিব যি আপুনি শুনিব বিচাৰি আছিল। মীন ৰাশিৰ জাতক জাতিকাসকলে মানসিকভাৱে আজি আপুনি অস্থিৰ থাকিব, সেইবাবে অন্যৰ লগত কথা বতৰা পাতোতে সজাগ থাকিব। এই ৰাশিৰ কিছুমান মানুহক মাটি সংক্ৰান্তীয় কামত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে, গতিকে সাৱধানে থাকক, কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধূলিসাৎ কৰাৰ যোজনা কৰি আছে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। গতিকে দিনটোৰ আশীৰ্বাদ আজিলৈ ইমানেই। কাইলৈ মই পুনৰ ৰহিম আমাৰ এই শীতান, য'ত মই আপোনাক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব। সকলোৰে আজি দিনটো শুভ হওক। ধন্যবাদ।